মহাভাৰতৰ অনুশাসন পৰ্বত পিতামহ ভীষ্ময়ে কৈছে, যদি 12 বছৰলৈকে সদায় একেটাই কাৰ্য কৰি থকা হয় তেতিয়া সেই কাৰ্য সিদ্ধি হৈ যায়। গোকুলত এজন অদ্ভুত ভক্ত আছিল কৃষ্ণদাস জি। তেওঁ সেয়া শুনি ল'লে আৰু তেওঁৰ মনলৈ ভাৱ আহিল। তেওঁ নিজৰ হাতেৰে এডাল মালা বনাই ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰলৈ গ'ল আৰু ক'লে, হে ভগৱান শ্ৰীকৃষ্ণ, 12 বছৰলৈকে প্ৰতিদিনে সদায় আপোনাক মালা পিন্ধাবলৈ আহিম আৰু 13 বছৰৰ ৰাতিপুৱা যিদিনা হ'ব সেইদিনা ৰাতিপুৱা আপুনি মালা পিন্ধিবলৈ মোৰ ঘৰলৈ আহিব লাগিব। তাৰ পাছত কৃষ্ণদাস জীয়ে সদায় নিজৰ হাতেৰে মালা বনাই সদায় ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰলৈ যায়, সদায় ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিক মালা পিন্ধায় আৰু সদায় ভগৱান শ্ৰীকৃষ্ণক মনত পেলাই দিয়ে। আজি ইমান দিন হৈ গ'ল। অৱশেষত 12 বছৰৰ অন্তিম দিন আছিল। ভগৱান শ্ৰীকৃষ্ণক কৃষ্ণদাস জীয়ে ক'লে, ভগৱান কাইলে আপোনাৰ পাল। কাইলে 13 বছৰৰ প্ৰথমটো পুৱা হয়। যদি কাইলে আপুনি মোৰ গৃহলৈ নাহে তেতিয়া মই কেতিয়াও আপোনাৰ ওচৰলৈ নাহো। ভোগ বনাবলৈ প্ৰস্তুতি চলালে গোটেই ৰাতি উজাগৰে থাকি ৰাতিপুৱা প্ৰাতঃকাল বাট চাবলৈ ধৰিলে। ভগৱান শ্ৰীকৃষ্ণ এতিয়া আহি পাবহি, এতিয়া আহি পাবহি। গধূলি হৈ গ'ল। ভগৱান শ্ৰীকৃষ্ণ নাহিল। কৃষ্ণদাসজীৰ উঠিলে খং। গোটেইখিনি ভোগ সামৰিলে, নিজৰ চেলেং চাদৰখনত বান্ধিলে, মন্দিৰৰ ফালে চাই ক'লে, কোনো নাই কৃষ্ণ কৃষ্ণ, শিলৰ মূৰ্তি হয় সেইটো। শুনা হলে আজি আহিলেহেঁতেন, শুনিয়ে নাপায়। এনেকৈ ভুৰ ভুৰাই ঘৰৰ পৰা ওলাই গৈ আছে। তেতিয়া আগৰ পৰা গৰুৰ জাক এটা আহি আছে আৰু তাৰ পৰা এটা বালকে মাত লগালে, বাবা শুনকচোন, ৰ'ব, ইমান ডাঙৰ গৰুৰ জাক আহি আছে, গৰুৰ খোজ খাব পাৰে, গছক পৰিব পাৰে, অলপ ৰৈ দিয়ক। কৃষ্ণদাসজী ৰৈ গ'ল। বালকটোৱে ক'লে, বৰ ধুনীয়া গুণ আহিছে আপোনাৰ টোপোলাটোৰ পৰা। আপুনি নিশ্চয় এতিয়ালৈকে খাদ্য খোৱাই নাই চাগে। গৰুৰ জাকটো গৈ লওক, তাৰ পাছত ধুনীয়াকৈ ইয়াতে বহি খাই ল'ব। নাই নাই, মই নাখাওঁ। কি হ'লনো, কিয় নাখায়? চবৰে অতি মৰমৰ হয় যে সেই কানাই বহুত এক্টিং কৰে সি। 12 বছৰ গৈ গৈ অতি মৰমেৰে মালা পিন্ধালোগে। এদিন কৈছিলো এদিন মোৰ ওচৰলৈ আহিবলৈ, নাহিলে সি। ৰাতিপুৱাৰ পৰা গধূলি হৈ গ'ল, এতিয়া যাওঁগে ইয়াৰ পৰা। বালকটোৱে ক'লে, বাবা ইমান কিয় খং কৰিছে? মোৰো ভোক লাগিছে, ময়ো ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ৰাতিপুৱাৰ পৰা গৰু চৰাই আছো। বাবা আপুনি অনা খাদ্যৰ পৰা মোকো অকমান খুৱাই দিবনে? খাই লওক, খাই লওক। আপুনি দেখা নাই মোৰ হাতত গোটেই গোবৰ লাগি আছে, মই কেনেকৈ খাম? আপুনি আপোনাৰ হাতেৰে খুৱাই দিয়ক। তেতিয়া এগহা নিজে খাইছে, এগহা সেই বালকটোক খুৱাই আছে। যেতিয়া সেই বালকক 2-3 গহা খুৱালে তেতিয়া সেই বালকৰ চকু ৰঙা পৰি গ'ল। চকুৰ পৰা চকু পানী ওলাবলৈ ধৰিলে। কৃষ্ণদাস জীয়ে দেখিলে আৰু সুধিলে, তুমি কিয় কান্দিছা? তোমাৰ ভোক লাগিছিলে, খাদ্য খুৱাই আছো, কান্দিছা কিয়? বালকটোৱে ক'লে, বাবা মালা নিপিন্ধাই নেকি মোক আজি? কৃষ্ণদাস জীয়ে সুধিলে, তুমি কোন হয়? তেতিয়া বালকটোৱে ক'লে, ময়ে হয় আপোনাৰ কৃষ্ণ। বাবা আপুনি মোক যেতিয়া মালা পিন্ধাই তেতিয়া মোৰ এনেকুৱা লাগে যেন আপুনি মোক আলিংগন কৰিছে। আজি ৰাতিপুৱাৰ পৰা সেই আলিংগন অনুভৱ কৰা নাই। ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছিলো, ভক্তই বহুত ভোগ দিলে, মই কাৰো হাতৰ ভোগ গ্ৰহণ কৰা নাই। মোক মোৰ কৃষ্ণদাসৰ হাতেৰে ভোগ খাব আছিলে।